বিনু বৰঠাকুৰে ইয়াৰ প্ৰতিবাদ কৰাত বিনু বৰঠাকুৰক এটা পূৰ্ণহতীয়া চৰ মাৰি গোটেই এই খকন্দগুৰিৰ যি এক সংস্কৃতিৰ ইতিহাস সেই ইতিহাসক পুলক ভৰালীয়ে কলংকিত কৰিলে। সভা চলি থকা অৱস্থাত মই সেই যেতিয়া তেওঁ টেবুলত ঢকাটো মৰে মই আমাৰ খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মৃণাল শইকীয়াক ফোনযোগে জনালোঁ। তেতিয়া তাৰপিছতে মই আমাৰ যেতিয়া তেওঁ চৰটো মাৰিলে তেতিয়া মই DC-ৰ তেখেতে মোক ফোন তেখেতৰ হোৱাটছএপত এইটো পঠাই দিবলৈ কোৱাত মই মানে সভাপতিৰ এক টকা সন্নিৱিষ্ট কৰি যে পুলক ভৰালীয়ে কৰা অটপালি গড়হিত কাৰ্যৰ বাবে সভাখন স্থগিত ৰাখিবলৈ বাধ্য হ'ল। পাছত কিন্তু সভাখন পুনৰ ৰাইজৰ আহ্বান মৰ্মে চলিল। কি সিদ্ধান্ত লোৱা হ'ল সভাত? সিদ্ধান্ত আমি ৰাইজে আজি কেইবাটাও লৈছে। পুলক ভৰালীৰ বিৰুদ্ধে এক আইনগত ব্যৱস্থা ল'ব লাগে। ১ নম্বৰ সিদ্ধান্ত, পুলক ভৰালী আৰু ৰবীন শইকীয়াক সামাজিকভাৱে বৰ্জন কৰিব লাগে। তেওঁলোকে যাতে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু অন্যান্য কোনো সাংস্কৃতিক শিতানত যাতে এই ব্ৰহ্মপুত্ৰ অঞ্চলক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। আৰু ইয়াৰ অন্তৰালত কেইজনমান ব্যক্তি আজি ইয়ালৈ আহিছিলে, তেওঁলোকক মতা হোৱা নাছিলে। কোনে মাতিছিলে নাজানো। তেওঁলোকে সভাৰ এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আহিছিলে। তেওঁলোকক মই সতৰ্ক কৰি দিছিলোঁ। তেওঁলোক হ'ল লক্ষীন্দৰ শইকীয়া আৰু এই দিলীপ কি জানো ওজা কৰে। তেওঁলোকক মই মানা ক'লোঁ। তেওঁলোকক হেনো পঠিয়াইছে যে ব্ৰহ্মপুত্ৰ অঞ্চলৰ আৰু কোন থাকিলে মানে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মোৰ ঘৰলৈ ৰাতিপুৱা তেওঁলোক গৈ পেলাই বাটৰ পৰা মোক সুধিছে। বিজেপি নেতা বিজেপি নেতা পৰাগ বৰা ইয়াৰ অন্তৰালত আছে। কাৰণ পৰাগ বৰাই সিদিনা পুলক ভৰালীক ভিডিঅ'ৰ সন্মুখত মই প্ৰতিবাদ কৰা স্বত্তেও পুলক ভৰালীৰ পত্নীৰ দুখনকৈ তালিকাত 2টা নাম থকা বুলি মই দৃষ্টিগোচৰ কৰাত তেতিয়া পৰাগ বৰাই কয় যে এওঁলোক দলীয় কৰ্মী, এওঁলোক দুজনে দলৰ হৈ কাম কৰি আছে, এওঁলোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি প্ৰকাৰান্তৰে মোক তেওঁ এক কথা ক'লে। আৰু ৱাৰ্ড মেম্বাৰে ৰাইজৰ সপক্ষত কাম কৰি আছে। আমি যি দেখিছোঁ আজি ৰাইজে দেখিছে, শতাধিক ৰাইজে যে গোলক দলে তেওঁ ভিডিঅ'ৰ সাক্ষাততে তেওঁৰ ৱাৰ্ড সদস্যৰ পদ খাৰিজ কৰিম বুলি বিজেপি নেতা পৰাগ বৰাই মানে হুংকাৰ দিয়ে। তেতিয়া মই পিছদিনা 26 তাৰিখে দেৰগাঁৱৰ সন্মানীয় চক্ৰ বিষয়া মহোদয়ক এই সম্পৰ্কে লিখিত অভিযোগ ৰাইজৰ সহযোগত দিওঁ। ভৰালীয়ে এক নজিৰবিহীন গুণ্ডাগিৰি। পুলক ভৰালীৰ টাৰ্গেট আচলতে বিনু বৰঠাকুৰ নাছিলে, প্ৰবীণ বৰা আছিলোঁ। কাৰণ পুলক ভৰালীয়ে 2014ৰ পৰা 18 চনৰ ভিতৰত 6,65,000 টকাৰ এখন কুঁহিয়াৰ খাল চৰকাৰী কৃষি বিভাগে দিয়া গোলাঘাটৰ চোৰাংকৈ বিক্ৰী কৰিলে। সেই খালখনৰ তদন্ত বিচাৰি মই পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ জনাইছিলোঁ তথ্য বিচাৰি। তেতিয়া গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী আমাক মোৰ ৰেকৰ্ডিং আছে, তেওঁ ক'লে যে বিভিন্ন অভিযোগ আছে। গতিকে মই DC মহোদয়ক আনকি CM-ৰ ভিজিলেন্সকো ফোনযোগে জনালোঁ। তেতিয়া CM ভিজিলেন্সে মোক জনালে যে আপুনি DC-ক কমপ্লেইন কৰক। তেতিয়া DC মহোদয়ক মই আজি পুনৰ আপোনাৰ সন্মানীয় চেনেলৰ যোগেদি মই অনুৰোধ জনাইছোঁ যে পুলক ভৰালীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বই লাগিব। পুলক ভৰালীক কঠোৰতৰ পৰা কঠোৰতম শাস্তি দিবই লাগিব।